আপোনালোকে বাৰু জানে যে এইটো মোৰ এটা ৰোষ্টিং চেনেল, কিন্তু ৰোষ্টিং চেনেল হ'লেও আজি মই আপোনালোকৰ ওচৰলৈ আচলতে বাধ্যত পৰিহে আহিছোঁ। বাধ্যত পৰি অহা বুলি কৈছোঁ আপোনালোকৰ ওচৰত। আপোনালোকে মোক ভিডিঅ'টো চাই গালি দিয়ে, যি দিয়ে দিব, কিন্তু ভিডিঅ'টো সম্পূৰ্ণ কৰি ভিডিঅ'টো প্লিজ একবাৰ সম্পূৰ্ণ কৰি ভিডিঅ'টো যাতে চাই, সেইটো আপোনালোকৰ ওচৰত মোৰ কামনা। আচলতে সেইদিনা জুবিন দাক ইমান ডাঙৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত মাতি নি যিটো অপমান কৰিলে, সেই অপমানটো মই সহিব নোৱাৰিলোঁ। সেই অপমানটো দেখি মই বহুত দুখ লাগিল, যাৰ ফলত মই আপোনালোকৰ ওচৰত প্ৰকাশ কৰিবলৈ এটা ভিডিঅ'ৰ যোগেদি আহিলোঁ। আপোনালোকে মোক এতিয়া যি কয় ক'ব বাৰু, কিন্তু মই আপোনালোকৰ ওচৰলৈ আহিলোঁ এটা ভিডিঅ'ৰ যোগেদি। আৰু এই জুবিন দাক অপমান কৰা আমি কোনোদিনে সহ্য কৰিব নোৱাৰোঁ, কাৰণ জুবিন দা এক প্ৰকাৰৰ ক'বলৈ গ'লে আমাৰ বাবে ভগৱান, অসমৰ বাবে সম্পদ। অসমৰ ভাষা সংস্কৃতি, অসমীয়া ভাষা, অসমীয়া চিনেমা জগতক আগুৱাই নিয়াত জুবিন দাৰ বহুত হাত আছে। সেই ক্ষেত্ৰত জুবিন দাক ভগৱান বুলি ক'ব লাগিব। জুবিন দাক যোনে বেয়া পায় পাওক, জুবিন দাক বিষয়ে যোনে বেয়াকৈ কয় কওক, কিন্তু জুবিন দাক অপমান কোনোদিনো নকৰিব, কাৰণ আমি জুবিন দাৰ ফ্ৰেণ্ড হিচাপে আমাৰ বহুত দুখ লাগে। সেইদিনা জুবিন দাৰ ইণ্টাৰভিউটো চাই মোৰ মনত বহুত দুখ লাগিল। মই কিবা কামৰ বাবে ভিডিঅ'টো বনাব নোৱাৰিলোঁ, কিন্তু মই 2 দিন দেৰিকৈ হ'লেও আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো আনিছোঁ। আপোনালোকে মোক কমেণ্টত যে গালি দিয়ে, চাই মোৰ চেনেলটো আনছাবস্ক্ৰাইব কৰে, ডিছলাইক মাৰে, মই তাত কোনো ধৰণৰ খাতিৰ নাই, কাৰণ মই জুবিন দাৰ হকে মই কথা ক'ম, কথা কৈছোঁ আৰু কথা কৈ যাম। আপোনালোকে তাতে মোক যি ভাবে ভাবি থাকক। আৰু আপোনালোকে হয়তো ভাবিব যে মই ভিউজৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ। নালাগে, নাচাব, চাব দিয়া নাই, কিন্তু জুবিন দাক কোনোবাই অপমান কৰিব, সেইটো আমি কিন্তু কোনোদিনো সহ্য কৰিব নোৱাৰোঁ। অসমীয়া মানুহ হিচাপে, খাটি অসমীয়া মানুহ হিচাপে আমি জুবিন দাৰ অপমান কোনোদিনেই সহিব নোৱাৰোঁ, কাৰণ জুবিন দা আমাৰ বাবে ভগৱান। জুবিন দাক আমি বহুত মানুহ, জুবিন দাক অপমান নকৰিব। আপোনালোকৰ ওচৰত মই হাত জোৰ কৰিছোঁ, জুবিন দাক এনেকুৱা ছ'চিয়েল মিডিয়া প্লেটফৰ্মত মাতি নি যাতে তেওঁৰ পাৰ্চনেল লাইফৰ ওপৰত কোনেও কুৱেশ্যন নকৰে, মই আপোনালোকৰ ওচৰত হাত জোৰ কৰিছোঁ। আপোনালোকৰ ওচৰত মই যি কৰিব লাগে কৰিম, জুবিন দাক যাতে এনেকুৱাকৈ আৰু কোনেও অপমান নকৰে, কাৰণ সেইদিনা জুবিন দাই তাতে একো নক'লেও কিজানি ঘৰত আহি বহুত কান্দিছে, কাৰণ জুবিন দাৰ অন্তৰত এটা দুখ দেখা পোৱা গৈছে। সেইদিনা ইণ্টাৰভিউটো চোৱাৰ পিছত এটা দুখ দেখা পোৱা গৈছে। তো আজিলৈকে ইমানে, আৰু লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই। ভাৰত মাতা কি জয় আৰু জুবিন দা কি জয়।